নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল থ্ৰী ছিষ্টাৰলৈ। লগতে সকলোলৈ আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কৰোনাৰ বিভীষিকাৰ মাজত আজি প্ৰায় 2 সপ্তাহ ধৰি এই ঘৰটোৰ মাজতে আবদ্ধ হৈ আছোঁ। আশা কৰোঁ আপোনালোকো ঘৰৰ ভিতৰতে আছে। আজি চ'তৰ প্ৰায় এপাকখিতে পাৰ হৈ গ'ল, বিহু আহি পালেহি। কিন্তু এইবাৰ আগৰ দৰে বিহুৰ উৎসাহো নাই, ব্যস্ততাও নাই। গতিকে এইবাৰ ঘৰতে থাকি বিহুৰ বতৰত বিহুৰ সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ আহকচোন। আমাক যদি কোনোবাই প্ৰশ্ন কৰে যে বিহু কি, বিহু অসমীয়াই কিয় পাতে, আমি হয়তো তপৰাই উত্তৰ দিম, বিহু অসমীয়াৰ পৰম্পৰা, বিহু অসমীয়াৰ অবিচ্ছেদ্য অংগ, অসমীয়াৰ প্ৰাণ। কিন্তু আমি প্ৰকৃততে জানোনে বিহুনো কি, ইয়াৰ সৃষ্টি কেনেকৈ হৈছিল? হয়তো বহুতে জানো আৰু বহুতে নাজানো। গতিকে আহকচোন আজি জানিবলৈ চেষ্টা কৰোঁ এই বিহুনো কি, ইয়াৰ সৃষ্টি কেনেকৈ হৈছিল। বৃহৎ অসমীয়া সমাজখন যেনেকৈ বহু জাতি জনগোষ্ঠীৰ সহযোগত সৃষ্টি হৈছে, ঠিক সেইদৰে অসমীয়াৰ প্ৰাণ এই তিনিওটা বিহু এই জাতি জনগোষ্ঠীসকলৰ সহযোগতেই সৃষ্টি হৈছে। বিহু শব্দৰ উৎপত্তিসকলে বহুজনে বহু মত প্ৰকাশ কৰে। তাৰে কিছুমান আমি গ্ৰহণযোগ্য বুলি ক'ব পাৰোঁ আৰু আন কিছুমান আমি গ্ৰহণযোগ্য নহয় বুলি ক'ব পাৰোঁ। কিছুমান পণ্ডিতৰ মতে সংস্কৃত শব্দ বিহুবতৰ পৰা বিহু শব্দৰ উৎপত্তি হৈছে, কিন্তু এই সংজ্ঞাটো বহুতে গ্ৰহণযোগ্য নহয় বুলি ক'ব বিচাৰে। আন কোনো পণ্ডিতৰ মতে আকৌ বড়োসকলৰ বৈশাগু, ডিমাচাসকলৰ বুচু, ত্ৰিপুৰীসকলৰ বিচু, তিৱাসকলৰ পিচু, মৰাণ, চুতীয়া, দেউৰী আৰু সোণোৱালসকলৰ বুচু শব্দৰ অপভ্ৰংশ হৈয়ে বিহু শব্দৰ উৎপত্তি হৈছে। আন কোনো পণ্ডিতে আকৌ বুৰঞ্জী সমত উল্লেখ কৰিছে যে টাই আহোমসকলে গৰুক কেন্দ্ৰ কৰি পালন কৰা বিহু, বৈহু বা বিহু শব্দৰ অপভ্ৰংশ হৈয়ে বিহু শব্দৰ উৎপত্তি হৈছে। বহু পণ্ডিতে বিহুক আৰ্যমূলীয় উৎসৱ বুলি দাবী কৰে যদিও আন কোনো পণ্ডিতে আকৌ বিহুক আৰ্যমূলীয় উৎসৱ নহয় বুলি ক'ব বিচাৰে। তেওঁলোকৰ মতে বিহু মূলতঃ আস্তিক বা মংগোলীয় মূলৰ উৎসৱহে। এই ক্ষেত্ৰত তেওঁলোকে যুক্তি দেখুৱাই কয় যে যদিহে বিহু আৰ্যমূলীয় হ'লহেঁতেন তেতিয়াহ'লে নিশ্চয়কৈ মঠ মন্দিৰেৰে ভৰা ঠাই কামৰূপৰ পৰাই বিহুৰ উৎপত্তি হ'লহেঁতেন। মানৱ জাতিয়ে কৃষিকৰ্মক মূল জীৱিকা হিচাপে গ্ৰহণ কৰাৰ পৰাই সকলো কৃষি প্ৰধান জাতিৰ মাজত কৃষিক কেন্দ্ৰ কৰি কিছুমান ৰীতি নীতি উদ্ভৱ হৈছিল। কৃষিজীৱী অসমীয়াসকলে যেতিয়া পথাৰত শস্য সিঁচিছিল, যেতিয়া পথাৰত শস্য পকিছিল আৰু যেতিয়া পথাৰৰ পৰা পকা শস্য ঘৰলৈ উলিয়াই দিছিল, সেই সময়ত তেওঁলোকে কিছুমান আনন্দ ফূৰ্তি কৰিছিল আৰু সেই আনন্দ ফূৰ্তিয়ে কালক্ৰমত এটা সমূহীয়া ৰূপ পাই ৰীতিলৈ পৰিণত হৈছিল আৰু সেই ৰীতিয়ে পিছলৈ বিহুৰ ৰূপ লৈ অসমীয়া জাতিৰ মেৰুদণ্ড হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। আৰু আমি ইয়াৰ পৰাই তিনিওটা বিহুৰে আৰম্ভণি হৈছিল বুলি ক'ব পাৰোঁ। হাঁচতি ঐ চোৰ, বিচুতি ঐ চোৰ, বুধে গৰু বিহু, মঙলে উৰুকাৰ বিহু হৈ আছে নেকৈ। এনেকুৱা ধৰণৰ পুৰণি বিহু হুঁচৰিসমূহৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে ৰঙালী বিহু বহাগ মাহৰ প্ৰথমটো বুধবাৰৰ পৰা আৰম্ভ হৈছিল। বহাগ মাহৰ প্ৰথমটো বুধবাৰ গৰু বিহু হিচাপে পালন কৰা হৈছিল আৰু তাৰ আগৰ দিনাখন অৰ্থাৎ মঙলবাৰ বিহু উৰুকা হিচাপে পালন কৰা হৈছিল। এই নিয়মটো বহু বছৰ ধৰি একেধৰণে পালন কৰা হৈছে। আমি যদি এই বছৰ কেলেণ্ডাৰখনলৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে এই বছৰৰ বুধবাৰে গৰু বিহু আৰু তাৰ আগদিনাখন অৰ্থাৎ মঙলবাৰে উৰুকা পৰিছে। গৰু বিহুৰে আৰম্ভ হোৱা ৰঙালী বিহু 7টা দিন পালন কৰা হয় আৰু এই 7টা দিনক 7 বিহু হিচাপে জনা যায়। 7 বিহুকেইটাৰ নাম হৈছে গৰু বিহু, মানুহ বিহু, গোসাঁই বা পুতুল বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বা এৰা বিহু। গৰু বিহুৰ দিনা গৰুক মাহ হালধিৰে গা ধুওৱা হয় আৰু গা ধুওৱাৰ পাছত শিঙত তেল সানি দীঘলতি মাখিলতিৰ পাতেৰে গৰুক কোবোৱা হয়। কোবোৱাৰ পাছত লাও বেঙেনাৰে সজা চাকৰ পৰা লাও বেঙেনাৰ টুকুৰা উলিয়াই গৰুৰ গালৈ ছটিওৱা হয় আৰু কোৱা হয় যে লাও খা বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি পৰ গৰু। ইয়াৰ পাছত দিনত সকলো ৰীতি নীতি কৰি সন্ধিয়া গৰু ঘৰলৈ অনা হয় আৰু ঘৰলৈ অনাৰ পিছত গোহালিৰ সন্মুখত জাক জ্বলাই ধোঁৱা দি গৰুক গোহালিত প্ৰৱেশ কৰোৱা হয় আৰু তাৰ পিছত তৰা বথাৰে গৰুক বন্ধা হয় আৰু বছৰটোলৈ গৰুৰ আশু আৰোগ্য কামনা কৰা হয়। মানুহৰ বিহুৰ দিনা ঘৰখনৰ সকলো সদস্যই মাহ হালধি সানি গা ধুৱে আৰু কনিষ্ঠজনে জ্যেষ্ঠজনৰ ওচৰত আশীৰ্বাদ বিচাৰি সেৱা লয় আৰু জ্যেষ্ঠজনৰ কনিষ্ঠজনক মৰম আশীৰ্বাদ প্ৰদান কৰে। গোসাঁই বা কুটুম বিহুৰ দিনাখন গাঁৱৰ সকলো ৰাইজ একলগ হৈ সত্ৰ, নামঘৰ বা আন কোনো ধৰ্মীয় অনুষ্ঠানত গাঁওখনৰ কুশল মংগল কামনা কৰি সেৱা আগবঢ়ায় আৰু ইয়াৰ পিছতেই ইজনে সিজনৰ ঘৰলৈ আহ যাহ কৰিবলৈ আৰম্ভ কৰে। এইবাবে হয়তো গোসাঁই বিহুক কুটুম বিহু হিচাপে জনা যায়। 16 শতিকাৰ শেষৰ ফাললৈ বিহু এক পূৰ্ণাংগ সামাজিক উৎসৱ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইয়াৰ পিছতে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুলৈ বুলি পোনপটীয়াকৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়ায়। এইজন স্বৰ্গদেৱে গছ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ বুলি আনে আৰু তেওঁ ৰংঘৰৰ বাকৰিত বিহু প্ৰদৰ্শন কৰা বিহুৱা দলসমূহৰ শ্ৰেষ্ঠ বিহুৱা বা শ্ৰেষ্ঠ নাচনীজনীক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰে। গতিকে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাতেই আমি বৰ্তমান সময়ৰ যি বিহু প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাৰ আৰম্ভ হোৱা বুলি ক'ব পাৰোঁ। এইজন স্বৰ্গদেৱে ৰংঘৰৰ বাকৰিত নৃত্য প্ৰদৰ্শন কৰা বিহুৱা দলসমূহৰ আগত সেৱা লৈ দেশখনৰ আশু আৰোগ্য কামনা কৰিছিল। বিহুৱা দলসমূহেও তেওঁক আশীৰ্বাদ প্ৰদান কৰিছিল আৰু ৰজায়ো দলটো লৈ বুলি এটা ক্ষুদ্ৰ মাননি আগবঢ়াবলৈ চেষ্টা কৰিছিল। ইয়াৰ পৰাই আমি বৰ্তমান সময়ৰ যি হুঁচৰি ব্যৱস্থা, সেই ব্যৱস্থা আৰম্ভ হোৱা বুলি ক'ব পাৰোঁ। ইয়াৰ পৰৱৰ্তী সময়ৰ পৰাই বিহুৱা দলসমূহে ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ দিয়াৰ পৰম্পৰা গঢ় লৈ উঠিছিল। যিহেতু সকলো বিহুৱা দলে ৰংঘৰৰ বাকৰিত বিহু মাৰি বিহু আৰম্ভ কৰাটো সম্ভৱ নহয়, গতিকে এই দলসমূহে নিজ নিজ অঞ্চলৰ মুখিয়ালৰ ঘৰত বিহু মাৰিয়েই বিহুৰ আৰম্ভণি কৰিছিল আৰু পিছত অঞ্চলটোৰ বাকী মানুহৰ ঘৰলৈ গৈ বিহু গাই আশীৰ্বাদ দিছিল। আৰু এই ব্যৱস্থাটো বৰ্তমান সময়তো অব্যাহত আছে। বৰ্তমান সময়তো বিহু হুঁচৰিসমূহে প্ৰায় নিজৰ গাঁওখনৰ মুখিয়ালজনৰ ঘৰৰ পৰাই বিহু হুঁচৰি আৰম্ভ কৰে। বিহু গাবলৈ বিহুৱাসকলে আঁঠুৰ মূৰত চুৰিয়া বা ধুতি, বিহু চোলা, টঙালি, ৰুমাল আৰু বিহুৱান পৰিধান কৰে। আপোনালোকে জানেনে, বিহুৱান আৰু গামোচাৰ মাজত এটা সৰু পাৰ্থক্য আছে। বিহুৱানখনৰ এটা হাতেহে ফুল বা বুটা থাকে আৰু ইটোফালে থাকে আঁচু। লগতে বিহুৱানখন দীঘলে 4 হাত দীঘল আৰু বহলে 1.5 হাত বহল হয়। দুয়োফালে ফুল থকা কাপোৰখনক বিহুৱান বুলি কোৱা নহয়, ইয়াক গামোচা বুলিহে কোৱা হয় আৰু গামোচাত কেতিয়াবা দুয়োফালে কেৱল আঁচুৰি থাকে। মনত ৰখা দৰকাৰ যে বিহুৰ বতৰত কেৱল বিহুৱানহে উপহাৰ দিয়া হয়, গামোচা কেতিয়াও বিহুৰ বতৰত উপহাৰ দিয়া নহয়। বিহুত বিহুৱতীসকলে ৰঙা হাজোৰ চোলা বা ব্লাউজ, মুগা ৰিহা, মুগা মেখেলা, হাঁচতি আদি পৰিধান কৰে। লগতে তেওঁলোকে হাঁচতিত এখন ঢকুৱা কটাৰীও বান্ধি লয়। ইয়াৰ উপৰি বিহুৱতীসকলে বিভিন্ন ধৰণৰ আ-অলংকাৰ পৰিধান কৰে, যেনে জোনবিৰি, টুকটুকি, ঢোলমণি, থুৰিয়া, কেৰুমণি ইত্যাদি ইত্যাদি। এইবাৰ আহিছোঁ ৰঙালী বিহুৰ সময়ত হোৱা দুবিধমান ঔষধিযুক্ত খাদ্যৰ ওচৰলৈ। যিহেতু ৰঙালী বিহুৰ সময়ত গছত নতুন পাত থাকে, গতিকে সেই সময়ত ৰাইজে নিজৰ বাৰী বা পথাৰৰ পৰা বিচাৰি 100 এবিধ শাকৰ আগ বুটলি আনে আৰু সেই শাক একেলগে সিজাই খুব কম পৰিমাণে এচামুচ বা 2 চামুচ গ্ৰহণ কৰে। লোকবিশ্বাস অনুসৰি বহাগ বিহুৰ সময়ত এনেধৰণে 100 এবিধ শাক খালে বছৰলৈ দেহ আৰোগ্য হৈ থাকে। এই 100 এবিধ শাক খোৱাৰ উপৰি বহাগ বিহুৰ সময়ত হাত হাকি খোৱাৰ পৰম্পৰা আছে। মানুহ বিহু বা এৰা বিহুৰ দিনাখন বাৰী বা পথাৰৰ পৰা 7 বিধ ঔষধিযুক্ত শাক আনি একেলগে সিজাই এচামুচ বা 2 চামুচ খোৱা হয়। মানুহে বিশ্বাস কৰে যে এনেদৰে বহাগ বিহুৰ সময়ত হাত হাকি খালে বছৰটোলৈ ছালৰ বা পেটৰ অসুখ নহয়। ইয়াৰ উপৰি অসমীয়া সমাজত বহাগ বিহুৰ সময়ত আৰু এবিধ খুব ভাল লগা বস্তু খোৱাৰ পৰম্পৰা আছে। সেইবিধ হৈছে আমৰলি পৰুৱাৰ টোপ। যিহেতু বহাগ মাহৰ সময়ত আমৰলি টেপাখন আমৰলি টোপেৰে ভৰি থাকে, গতিকে সেই সময়ত এই টোপ খোৱাও এক পৰম্পৰা হিচাপে পালন কৰে।
বিশেষকৈ আহোম কছাৰীকা আৰম্ভ কৰি জনজাতীয় লোকসকলৰ মাজত এই আমৰলি পৰুৱাটো খোৱাৰ পৰম্পৰা আছে, যি পৰম্পৰা উজনি অসমৰ বহু গাঁৱত বৰ্তমান সময়তো অব্যাহত আছে। আৰু গাঁৱৰ মানুহে কয় যে আম গছত হোৱা আমৰলি পৰুৱাৰ টোপ খাবলৈ আটাইতকৈ ভাল হয়। এইসমূহ পৰম্পৰাৰ উপৰি অসমীয়া সমাজত বহাগ বিহুক কেন্দ্ৰ কৰি আৰু আন বহুতো পৰম্পৰা আছে, যিবোৰ পৰম্পৰা ইমান কম সময়ৰ ভিতৰতে বৰ্ণনা কৰাটো খুবেই কঠিন হ'ব। আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে ঘৰতে বহি বহি বিহু সম্পৰ্কে কিছু কথা জানিবলৈ সক্ষম হ'ল। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ, লগতে কিবা ভুল ক্ৰুটি ৰৈ গৈছে নেকি জনাবলৈ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।